হেল্ল' এভৰিৱান, মোৰ চেনেল ৰিমা হোম ষ্টাইল কুকিঙলৈ মই সকলোকে স্বাগতম জনাইছোঁ। আজি এটা নতুন ৰেচিপি লৈ আহিছোঁ। কল পচলা আৰু মচুৰ দাইলৰ লগত বনাইছোঁ। আহকচোন কি লৈছোঁ মই দেখুৱাই দিওঁ। কল পচলা লৈছোঁ, মচুৰ দাইল, আদা নহৰু, পিঁয়াজ, কণবিলাহী আৰু আলু দুটা। এতিয়া পেনটোত মই মিঠাতেল অকণমান গৰম হ'ব দি পিঁয়াজটো দি কিনে অকণমান দেৰি ভাজি তাতে মচুৰ দালিখিনিও দি দিলোঁ। অলপ দেৰি ভাজি উঠাৰ পিছত লগতে দিলোঁ কল পচলাখিনি। এতিয়া এইখিনি ভালদৰে মই অকণমান দেৰি মিহলাই ল'লোঁ। এতিয়া কাটি থোৱা আলুখিনিও মই এনেকৈ দি দিলোঁ। আলুখিনি অকণমান দেৰি মই অলপ দেৰি ভাজি লোৱাৰ পিছত ইয়াতে এড কৰিলোঁ সোৱাদ অনুযায়ী নিমখ, হালধি। এতিয়া অকণমান দেৰি মই এইখিনি ভালদৰে লৰাই ল'ম আৰু লৰাই লোৱাৰ পিছত এতিয়া মই ঢাকনিখন 10 মিনিটমান সময় ঢাকি থৈ দিছোঁ। এতিয়া দেখিছে নহয় অকণমান দেৰি ঢাকি থোৱাৰ পিছত যা গৈছে। এতিয়া অকণমান দেৰি লৰাই লোৱাৰ পিছত ইয়াতে দিলোঁ জিৰা, ধনিয়া আৰু কণবিলাহীখিনি দি দিলোঁ। আৰু এইখিনি মই ভালদৰে মিহলাৰ পিছত আধা বাতি পানী দি পিনে ভালদৰে মিহলাই আকৌ পুনৰবাৰ ঢাকনিখন দি ঢাকনিখন আঁতৰাই দেখিছোঁ মোৰ প্ৰায়খিনি পচলা হৈছে। এয়া দেখিছে নহয়, সঁচাকৈ বহুত ভাল লাগে। এনেকৈ এবাৰ বনাই কেনে আপোনালোকে এবাৰ খাই চাবচোন। মই একদম শ্বৰ্টলি দিওঁ ভিডিঅ'বোৰ। যদি ভাল লাগে আপোনালোকৰ লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু মোক জনাব কেনেকুৱা হৈছে। আজিলৈ এইখিনিতে। থেংক ইউ ছ' মাছ।